মানুহ মৰণশীল সকলোৱে জানে, কিন্তু কিছুমান মৃত্যুক সহজভাৱে মানি ল'ব নোৱাৰে জনসাধাৰণে। ঠিক তেনে এক আকস্মিক মৃত্যুৱে সুখৰ ছাঁ পেলাইছে সমগ্ৰ দবকাত। এগৰাকী ৩২ বছৰীয়া যুৱকৰ আকস্মিক মৃত্যুক মানি ল'ব পৰা নাই পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে। হয়, আমি ক'ব লৈছোঁ নিশাৰীমুখৰ বাসিন্দা কমৰুল হকৰ কথা। নিশা পৰিয়ালৰ লোকৰ সৈতে আহাৰ গ্ৰহণ কৰি প্ৰতিদিনৰ দৰেই নিজ বিচনাত শুই পৰে কমৰুল হক। পিছে কোনেনো জানে এয়াই অন্তিম সময় আছিল কমৰুলৰ। পুৱা বহু পলমলৈকে টোপনিৰ পৰা নুঠাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰে। লগে লগে কমৰুলৰ কোঠালীৰ দৰ্জা ভাঙি শুই থকা অৱস্থাত পায় কমৰুলক। লগে লগে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ কমৰুলক লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দুটা কণমানি ল'ৰা ছোৱালীক এৰি থৈ যায় কমৰুল হকে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে অজান দেশলৈ গুচি যায়। আসসালামু আলাইকুম। আমাৰ গাঁৱৰ এজন ল'ৰা আছিলে, খুব ভাল ল'ৰা, কমৰুল হক লস্কৰ। আৰু তেওঁ যোৱাকালি ৰাতি মানে আকস্মিকভাৱে মৃত্যুক সাৱটি কৰিব লগা হ'ল। আৰু তেওঁৰ জানাজাৰ নমাজ পঢ়ি এতিয়া মানে জানাজাৰ নমাজ আদায় কৰা হ'ল। আৰু তাৰ দুটা কণ ল'ৰা ছোৱালী আছে। আৰু আমাৰ গোটেই নিশাৰীমুখবাসীক মানে শোকৰ ছাঁ পেলাই থৈ গ'ল সেই আচৰিতভাৱে। সেইকাৰণে মানে গোটেই সকলক মানে অনুৰোধ জনালোঁ যে তেওঁৰ কাৰণে দোৱা কৰে, তেওঁক যেনে আল্লাহ জান্নাতুল ফিৰদৌছ নচিব কৰে। বয়স ৩২ বছৰ বয়স আছিলে তাৰ। আকস্মিকভাৱে মৃত্যুক সাৱটিব লগা হ'ল আৰু আমাৰ গোটেই নিশাৰীমুখ অঞ্চলটো মানে শোকৰ ছাঁ পৰি গৈছে।